নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এচিনি চেনেলটোলৈ। আজি পুনৰ লৈ আছোঁ সাধাৰণ বিজ্ঞানৰ ওপৰত এটিকৈ 10কৈ প্ৰশ্নটোৰ। আহক তেনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো লাইক এটা কৰিব, যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম প্ৰশ্ন, হিমোগ্লোবিন ক'ত থাকে? এ লোহিত ৰক্ত কণিকাত, বি শ্বেত ৰক্ত কণিকাত, চি অনুচক্ৰিকাত, ডি লিপিডত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ লোহিত ৰক্ত কণিকাত। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 2 নম্বৰ প্ৰশ্ন, মানুহৰ দেহত কেইডাল হাড় থাকে? এ 220ডাল, বি 216ডাল, চি 210ডাল, ডি 206ডাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি 206ডাল। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 3 নম্বৰ প্ৰশ্ন, মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কি? এ যকৃত, বি থাইৰয়ড, চি অগ্ন্যাশয়, ডি পিটুইটাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ যকৃত। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 4 নম্বৰ প্ৰশ্ন, কিহৰ অভাৱত বহুমূত্ৰ ৰোগ হয়? এ ইনচুলিন, বি ভিটামিন, চি প্ৰটিন, ডি কেলছিয়াম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ ইনচুলিন। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 5 নম্বৰ প্ৰশ্ন, বংশগতি বাহক কাক বোলে? এ কোষ, বি লাইছ'জম, চি ক্ৰমজম, ডি ভেকুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি ক্ৰমজম। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 6 নম্বৰ প্ৰশ্ন, ডেংগু জ্বৰ কি সংক্ৰমণৰ কাৰণে হয়? এ বেক্টেৰিয়া, বি ভাইৰাছ, চি এমিবা, ডি এনফ্লিছ মহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি ভাইৰাছ। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 7 নম্বৰ প্ৰশ্ন, গৰু আৰু উটৰ কেইটা পাকস্থলী থাকে? এ 1টা, বি 2টা, চি 3টা, ডি 4টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি 4টা। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 8 নম্বৰ প্ৰশ্ন, কি প্ৰাণীৰ আয়ুস সৰ্বাধিক? এ কাছ, বি তিমি মাছ, চি পঁইতাচোৰা, ডি সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ কাছ। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 9 নম্বৰ প্ৰশ্ন, কি চৰাইয়ে অন্য চৰাইৰ বাঁহত কণী পাৰে? এ কাউৰী, বি কুলি, চি ঘনচিৰিকা, ডি মাছৰোকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি কুলি। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ 10 নম্বৰ প্ৰশ্ন, কোনবিধ চৰাইৰ কণী আটাইতকৈ ডাঙৰ? এ অষ্ট্ৰিচ, বি গজৰোকা, চি মাছৰোকা, ডি এমু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ অষ্ট্ৰিচ। ইয়াৰ লগে লগে আজি আমাৰ 10টাকৈ প্ৰশ্ন উত্তৰ সামৰণি পৰিছে। পুনৰ লৈ আহিম অন্য এটা ভিডিঅ'। তেতিয়ালৈকে লৈছোঁ সকলোৰে পৰা বিদায়। ভিডিঅ'টো কৰোঁতে হৈ যোৱা সৰু সৰু ভুলবোৰৰ বাবে ক্ষমা কৰিব। ধন্যবাদ।